আছোঁ আজি হুবাহীত লটাৰী খেল এখন হ'ব, ধামাকা হ'ব। আছে বুলেটৰ আশাৰে চবেই টিকেট লৈছে। ছেকেণ্ড আছে স্কুটি, থাৰ্ডো স্কুটি, ফ'ৰ্থ কি আছে লেপটপ, LED টিভি, তেনেকৈ আকৌ আছে কেমেৰাটো আৰু খাচাক মাৰিবই আৰু কেমেৰা ধামাকা হ'ব গৈ আছে। মুঠতে ভিডিঅ'টো চাই থাকিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব, শ্বেয়াৰ কৰি দিব। আৰু এটা কথা, ফাৰ্ষ্টকৈ মই এখন খেল খেলাব গৈ আছোঁ দেৱালীটো ধামাকা হ'ব, ধামাকাৰ ওপৰত ধামাকা। এইটো টিকেটটো ল'ব, ইয়াতে কৈ দিলে এডভাৰটাইজ দি অতি কম মূল্য 50 টকা। বহুত দামী দিম মানে হেভি হ'ল মানে এইটো আপোনাৰ চকেছটো মানে একদম নম্বৰ 1 কোৱালিটি। ছেকেণ্ড পুৰস্কাৰ আছে ডাইনিং ছেট, থাৰ্ড আছে ড্ৰেছিং আইনা টেবুল। এইটোতো বহুত ভাল লাগে আৰু ছোৱালীয়ে পচন্দ কৰে। থাৰ্ডটো আৰু মানে পাটৰ চিট, এইটোতো বোৱাৰীবিলাকে খুব পিন্ধিব, এইটো 1 নম্বৰ। তাৰপিছত এইবিলাকে আৰু খেলি আছোঁ, আমিও টিকেট লৈ আছোঁ বুলি আশাত গৈয়ে আছোঁ। চাই থাকিব, ভাল লাগিব। খেলৰ ভিডিঅ'টো লগতে দি দিম, কোনে পায়, ফাৰ্ষ্ট পায় কোনে, ছেকেণ্ড পায় কোনে, থাৰ্ড পায় কোনে, গোটেইখিনি ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম আৰু তাৰপিছতে ছোৱালীয়ে তাৰপৰা গৈ আছোঁ আৰু এইডোখৰ হ'ল লক্ষীপথাৰৰ পৰা হুবাহীলৈ সোমাই আহি আছোঁ। লক্ষীপথাৰ চাৰিআলি পাৰ হৈ জাষ্ট দলংখন পাইছোঁহি। হাবি লগতো ধুনীয়া লাগে ন। পাইছোঁ মেলেকি LP স্কুল। এইবিলাক পানী ধৰি হয়, এতিয়া পানী হ'ব, পানী এডোখৰ হুবাহী ভকত গাঁও পামহি এতিয়া। এইবাৰ এডোখৰ পাহাৰখন পাহাৰখন দেখিছে, এই পাহাৰখন দেখাই দিছোঁ। পাহাৰখন এই পিনে দেখাই দিছোঁ, পাহাৰখন এই টাউন অলপ পিছতে পুৰা ধামাকা খেল হ'বলৈ গৈ আছে। বিশ্বকৰ্মা পূজা উপলক্ষে সাহিত্য পৰীক্ষা কোনে পাব মজা উৰাই দিব, স্কুটি উৰাব, বুলেট উৰাব, DSLR উৰাব, লেপটপটো আছে মাৰিব। কাইলৈ আকৌ ঘূৰিম এইফালে দৌৰমাৰী স্কুল যায়। এইফালে এইটো ৰাস্তা ধুনীয়া ঠাই, মুকলি পৰিৱেশ।